পাব বুলি ভাবা নাই এতিয়া তোমাৰ কিয় দৰা পাবনে নাপায় সিহঁতি দৰাটো পালেতো ভালেই নদীয়েদি গা ধুই মেলি পাৰ হৈ মানে ছোৱালীজনী আনিছেগে তেনেকুৱা কেছ নমস্কাৰ নয়ন লিগা চেনেললৈ আপোনালোক সকলোকে স্বাগতম আৰু সকলোকে ৰঙালী বিহুৰ ওলগ যাচিছোঁ আজি মই আছোঁহি আমাৰ নিজৰ গাঁওখনৰ দলঙত যিটো দলং কিছু বছৰ পূৰ্বে আমাৰ গাঁৱৰ আমাৰ ভণ্টি বান্ধৱীসকলে এনেকুৱা এটা কথা কৈছিল যে দলংখন নাই কাৰণে গাঁওখনলৈ দৰা অহা নাই আৰু এতিয়া এই দলংখন আমাৰ ভগা দলংখন হৈ গ'ল মানে এতিয়া সুধিম আমি বৰ্তমান আমাৰ দলংখন পকী হ'বলৈ গৈ আছে এয়া কাম ষ্টাৰ্ট হৈছে আপোনালোকে দেখিছে আৰু আমাৰ লগত আমাৰ বন্ধু বান্ধৱ সকলো আছে আজি সকলোৰে মনত আনন্দ আৰু সকলোৰে মনত ফূৰ্তি লাগিছে যে আমাৰ ভগা দলংখন এটা নতুন ৰূপ পাব আৰু আমাৰ যাতায়াত আৰু যোগাযোগৰ কাৰণে খুব সুচল হ'ব এতিয়া আমি পোনে পোনে বন্ধুবৰ্গৰ পৰা জানিব বিচাৰিম যে দলংখন হোৱাৰ বাবে আমাৰ বন্ধুবৰ্গই কিমান ভাল পাইছে এই ভগা দলংখনেদি তুমিও পাৰ হৈছা বহুত দিন আৰু তোমাৰ এই ভগা দলঙেদি কেনেকৈ পাৰ হৈছিলা তাৰ এখন ফটো আছে মই দৰ্শকক দেখুৱাম বাৰু আৰু আমি কেনেদৰে আগতে পাৰ হৈছিলোঁ ভগা দলংখন মই এবাৰ দেখুৱাব বিচাৰিছোঁ এতিয়াও এই ভগা দলংখন এনেকৈয়ে আছে প্ৰথমে আমাৰ মাজুলীৰ বিধায়ক শ্ৰী ভুৱন গাম ডাঙৰীয়াক ধন্যবাদ জনাম কাৰণ এখেতৰ অনুগ্ৰহত আমাৰ এই দলংখন আজি পূৰ্ণতা লাভ কৰিব আৰু আগতে আমাৰ ভিডিঅ' চিডিঅ' ইয়াত ভাইৰেল হৈ আছেই দলংখন হোৱা নাই বুলি দৰা অহা নাই বুলি এতিয়া খুবেই ভাল লাগিছে আমাৰ যাতায়াত ব্যৱস্থাটো সুচল হ'ব আৰু ভাল লাগিছে ইয়াৰ পৰা বহুতে কলেজলৈ যায় স্কুললৈ যায় মেডিকেললৈ যোৱাত সুচল হ'ব এতিয়া যে দলংখন হ'ল আৰু তোমাৰ অনুভৱ কি নমস্কাৰ দেই চ' সেইটো নয়ন লিগাং দা আহিছেগৈ আমাৰ মাজুলীলৈ এতিয়া তেওঁতো টিয়কত থাকে আমাৰ লগ পোৱাটোতো আপোনাৰ মাজে মাজে খোৱা হয় আৰু তেওঁ দলংখনৰ বিষয়ে সুধিছে আৰু বহুত মই সুখী অনুভৱ কৰিছোঁ কাৰণ সেইটো আপোনাৰ মেইন ৰোড বুলিয়ে ক'ব পাৰি আৰু সেইটোৰ কাৰণে আমি বহুত দূৰ ঘূৰি মেলি ইফালে যাবলগীয়া হয় আগতে গড়মূৰ যদি যাবলগীয়া হয় আমি এনেকৈ ঘূৰিব লাগে হয়নে এপ্ৰক্স 5-6 কিলোমিটাৰমান ঘূৰি মেলি আমি ফুলনি হৈ আপোনাৰ গড়মূৰ পোৱা যায় এতিয়াতো আমাৰ এই ৰাস্তাখন যদি হৈ যায় তেতিয়াতো আমাক ইমান কিলোমিটাৰৰ যোৱাৰ প্ৰয়োজন নাই তেতিয়া জাষ্ট 2 কিলোমিটাৰ গ'লে আমি আপোনাৰ ফুলনি পোৱা যায় আৰু বহুত ভাল লাগিছে আৰু পোনপ্ৰথমে আমি ধন্যবাদ দিব লাগিব আমাৰ মাননীয় বিধায়ক মহোদয় ভুৱন গাম ডাঙৰীয়াক আৰু তাৰ প্ৰাধান্যতা হিচাপে আৰু মুখ্যমন্ত্ৰীকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু তেওঁলোকৰ কাৰণে আমি আমাৰ বোকাজান ৰাইজখন আজি সুচলভাৱে আমি ৰাস্তাখন যাব পাৰিম আৰু সেইটোকে কৈ বহুত সুখী অনুভৱ কৰিছোঁ আৰু ধন্যবাদ তোমাক আৰু আমি এতিয়া পাছত আমাৰ আগৰ যিখিনি ছোৱালী ভাইৰেল হৈছিলে তেওঁলোকৰ ওচৰলৈ যাম বহুতো মানে দৰা নাহে আমাৰ কাৰণে বুলি নহয় মানে বেলেগৰ মানে বহুতো ছোৱালী আছে দৰা মানে ৰাস্তাটোৰ কাৰণে দলংখনৰ কাৰণে বহুতে যাবলৈ বা আহিবলৈ অসুবিধা পায় সেনেকুৱাই আৰু সেইকাৰণে দৰা নাহে মানে সেইকাৰণে দৰা নাহে তুমি কোৱাচোন দলংখন হৈ গ'ল এতিয়া সিহঁতে দৰা পাব বুলি ভাবা নাই এতিয়া তোমাৰ কিয় দৰা পাবনে নাপায় সিহঁতি দৰাটো পালেতো ভালেই অৱশ্যে সেইটো আমাৰ হেৰিৰ কাৰণে কৈছিলে এই দলংখনৰ অসুবিধাৰ কাৰণে কৈছিলে যদি নহয় আৰু যদি দৰা 25-30টা হৈ গ'ল বোলে দৰাৰ মাজতে কাজিয়া হৈ গ'ল তেতিয়া হেৰি পাতিম কি কয় স্বয়ম্বৰ পাতিম শুনিছে গতিকে দলংখন হৈ গ'লে আমাৰ গাঁৱৰ ছোৱালীবিলাকক স্বয়ম্বৰ পাতিব লগা এটা অৱস্থা হ'ব আৰু যি আহে যদি আপোনালোকে আহিম বুলি মন মেলি আছে তেতিয়াহ'লে আহিব আমাৰ বোকাজান গাঁৱৰ জোঁৱাই এজন আহিছে এতিয়া ভগা দলংখন পাৰ হৈ এই পকা দলং নহওঁতে সি আমাৰ ইয়াৰ পৰা বিয়া পাতিলে তা সাঁতুৰি পাৰ হৈ পেলাই বিয়া পাতিছিলি নে নদীত মানে নদীটো বাম আছিলে নদীয়েদি গা ধুই মেলি পাৰ হৈ মানে ছোৱালীজনী আনিছেগে তেনেকুৱা কেছ তেনেকুৱা কেছ বা কম কথা নহয় কিন্তু বহুত ইয়াৰ আমাৰ ছোৱালীবিলাকে অভিযোগ দিছে দলং বেয়া কাৰণে দৰা নাহে তাৰ পাছতো ইয়াক আমি ধন্যবাদ জনাইছোঁ দেই ইমান মানে কষ্ট কৰি মেলি আমাৰ গাঁৱৰ পৰা বিয়া পতাৰ কাৰণে আৰু বিহুৰ শুভেচ্ছা দিছোঁ দেই
ধন্যবাদ সকলোলৈকে ইউটিউব চেনেল আছে নয়নমণি ব্লগছ বুলি আপোনালোক সকলোৱে মোৰ যিমানখিনি ভিউৱাৰ্ছ আছে নয়নমণি ব্লগছ বুলি চাৰ্চ কৰি পেলাই চাব খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই অৰ্গেনিক শাক পাচলিবিলাক বনাই পেলাই আৰু এনেকৈ বিশেষকৈ আৰু গাঁৱত ভিলেজ লাইফষ্টাইলত যেনেকুৱা হৈ থাকে এইবিলাক ব্লগ বনাই দি থাকে সকলোৱে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ পুনৰবাৰ সকলোলৈকে ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু এই ভিডিঅ'টি যে আপোনালোক সকলোৱে দেখিলে এই ভিডিঅ'টিৰ জৰিয়তে আমি কাৰো ব্যক্তিগত সন্মানত আঘাত সানিব বিচৰা নাই আমি যিহেতু দলংখনৰ স্বাৰ্থত আগতে বাধ্যত পৰি এনেকৈ ক'ব লগা হ'ল আৰু আজি দৰা অহা নহাৰ কথাটো 25-30টা আহিব বা স্বয়ম্বৰ পাতিম এই কথাটো আমি ধেমালিকৈ কৈছোঁ ৰঙালী বিহুৰ উপলক্ষে আমি অলপ ধেমালি কৰিছোঁ লগ বন্ধু সকলোৱে গোট খাই আৰু যিসকলে আমাৰ ভিডিঅ'টি চাই আছে নিশ্চয় ভাল পাইছে যদিহে ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ ধন্যবাদ